নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ বছৰটি ভালে কুশলে যায়। এই ভিডিঅ'টিত আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটিত হ'বলগীয়া 5টি ঘটনাৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ হ'বলগীয়া 5টি ঘটনাৰ ভিতৰত প্ৰথমটি ঘটনা হৈছে আপোনালোকে যদি বহুদিনৰ পৰা প্ৰেম বিচাৰি আছে তেতিয়াহ'লে এই মাহটিত পাব পাৰে। প্ৰেম যদি নাপায় তেতিয়াহ'লে চাকৰিও লাভ কৰিব পাৰে। কিন্তু এই আপোনালোকৰ ৰিডিঙত দেখা পোৱা গৈছে যে আপোনালোকে প্ৰেম পালেও প্ৰেম প্ৰত্যাখ্যান কৰিব যেন লাগিছে। দ্বিতীয়টি ঘটনা হৈছে এই মাহটোত আপোনালোকৰ ধৈৰ্য বাঢ়িব। আপোনালোকে এই মাহটোত এনেকুৱা ধৰণৰ কিছুমান সমস্যাত পৰিব যাৰ ফলত আপোনালোকৰ ধৈৰ্য নিজে নিজে বাঢ়ি যাব। তৃতীয়টি ঘটনা হৈছে এই মাহটোত আপোনালোকে হঠাৎ ফুৰিবলৈ যাব পাৰে। আপোনালোকৰ হয়তো এই মাহটোত ক'ৰবালৈ ফুৰিব যোৱাৰ কোনো ধৰণৰ প্লেনিং নাথাকিব পাৰে। তথাপি আপোনালোকে হঠাৎ মন কৰিলে টিকট কাটিলে আৰু গুচি গ'ল, তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু কাকো নজনোৱাকৈ 2-3 দিনৰ কাৰণে আপোনালোকে নোহোৱা হৈ যাব পাৰে। তেতিয়া আপোনালোকৰ মনটো তৃপ্ত হৈ উঠিব। চতুৰ্থটি ঘটনা হৈছে এই মাহটোত আপোনালোকে হঠাৎ প্ৰেমত পৰিব অথবা এই মাহটোত আপোনালোকে অত্যাধিক খৰচ কৰিব। এই মাহটোত যদিহে আপোনালোকে খৰচ কৰে তেতিয়াহ'লে অলপ চিন্তি খৰচ কৰিব। এই মাহটোত মাটি সম্পত্তি আদি কিনাৰো যোগ দেখা পোৱা গৈছে, যদিও আপোনালোকে যিমান পাৰে চাই চিতি কিনিব। পঞ্চমটি ঘটনা হৈছে আপোনালোকক এই মাহটো আপোনালোকে যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।